বহুদিন হ'ল জীৱনটো মাথো চলি আছিল নিস্তব্ধে একো নোকোৱাকৈ। মই ৰূপজ্যোতি এটা সময়ত মাথো সাধাৰণ ব্লগ শ্বুট কৰিছিলোঁ। মই ৰৈ গৈছিলোঁ, হয়তো অলপ সময়ৰ বাবে, নহবা নিজৰ সপোন পূৰাবলৈ। কিন্তু এতিয়া আকৌ আৰম্ভ কৰিছোঁ। এইবাৰ মাথো ডায়েৰীৰ পৃষ্ঠাত লিখি ৰাখিবলৈ নহয়, কাহিনী ক'ব খোজোঁ, দেখাব খোজোঁ। এনে কাহিনী যাক মাথো অনুভৱ কৰিব পাৰি। আৰু এই কাহিনী, এই যাত্ৰাৰ পৰা আৰম্ভ কৰিলোঁ। আশা কৰোঁ সকলোৱে আদৰি ল'ব। এইবাৰৰ অনুভৱ সুকীয়া। যাত্ৰাৰ এই নতুন লগৰী, নতুন পথ, পুৰণি আকাশত নতুন ডাৱৰ। কিন্তু মনটো সেই একেই আগৰ দৰে, যিয়ে বিহুৰ বতৰত ঘৰলৈ টানি নিয়ে। বিহু মাথো উৎসৱ নহয়, এইটো এটা অনুভৱ, য'ত প্ৰতিটো সুৰত ঘৰ থাকে। ঢোলৰ শব্দত হৃদয়ৰ স্পন্দন শুনা যায়। হয়তো এই কাৰণেই মই আকৌ আৰম্ভ কৰিছোঁ। এইবাৰ ভ্লগ নহয়, কাহিনীৰ সৃষ্টি কৰিম। প্ৰতিটো যাত্ৰাক এটা অনুভৱত পৰিণত কৰিম। কাৰণ কিছুমান কাহিনী লিখা নহয়, কেৱল অনুভৱ কৰা যায়। আৰু এইটো মাথো আৰম্ভণি।